তেনে আপোনাৰ ককালে কিমান মৰম আছে দেখিছা এতিয়াও কৈছে ককা ৱেলকাম টু শশাংক ব্লগ আজি নতুন ব্লগ এটালৈ স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ এটা জেগাত আৰু তাৰপিছত আপোনালোকক ক'ত গৈ আছোঁ বাৰু কিন্তু ভিডিঅ'টো চাই থাকক আপোনালোকে বহুত নজনা কথা জানিব পাৰিব তো ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি এটা নতুন লগ চম্পাযোৰ পিন্ধি আহিছোঁ দেখিবলৈ বেয়া লাগিছে এডজাষ্ট কৰক এইখনতে যাব লাগিব মা দুৰ্গা বাছত ন মানে যদি চিটো নাথাকে আহক দাদা বহক বহক তেনেকৈ মানে ফেচিলিটি বঢ়াই দিয়ে আৰু নাথাকিলেও এনেকৈ ভৰাই দিব ডাইৰেক্ট আৰু বহুত চিট নাই আহক এইটো বেয়া আৰু ন আৰু ইয়াত এনেদৰে এইফালেদি গ'লে যদি জামুগুৰি ফালৰ পৰা যায় তেতিয়াহ'লে এইফালে ৰাইটত হ'ব আপোনাৰ আৰু যদি গ'ব পাৰে তেনেহ'লে অভিমান সামৰি তুমি থাকিমেই তোমাৰ সতে প্ৰতি খোজতে চিয়াহী প্ৰেমৰ পৰিল এবাৰ পৰিৱেশটো চাওক না পৰিৱেশটো চাওক দেখিছে ৰাস্তাৰ কাষে কাষে গছ মজা আৰু আমি আহি পাই গ'লোহি আৰু ইয়াৰ পৰা এতিয়া গৈ আছোঁ মানে একদম তললৈকে একদম আৰু গৈ আছোঁ পিন্ধি লওঁ ন চম্পাযোৰ বেয়া দেখিব চম্পা পিন্ধি লৈছোঁ বেয়া লাগিছে বাট একো নহয় বাৰু কণ্ট্ৰল কৰক আৰু এনেকৈ ইয়াৰ পৰা গৈ এইটো কুত্তা শ্ৰদ্ধা কুত্তা তাম আৰু এইফালে আছে বিশ্বনাথ ঘাট পুৰণি গাঁও বৰনামঘৰ আৰু এতিয়া ভিউ চাওক অ' মাই গড কি ভিউ চাওক অ' মাই গড কি ভিউ চাওক ৰে কি মজা কেনেকুৱা ভিউ চাওক আৰু এয়া হ'ল ঘাট আৰু সেইখন হা আছে আছে আমি গৈ থাকোঁ মোবাইলটো লৈ আহোঁ মাছটো লৈ লওঁ আৰু ইয়াত উঠিবলৈ এতিয়া ভয়ংকৰ ভয় লাগিছে আৰু আহি গ'লোঁ ইয়াৰ মাজত ৱাও মাই গড কি ভয় লাগিছে অ' ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ গড আৰু এয়া লিক হৈছে যে ৱাও ভয়টো লাগিছে বাৰু লেকিন ডৰকে আগে জিদ হে আৰু সেইফালে যে দেখি আছে সিফালে এটা ঘৰ আছে দেখিছে ঘৰটো ছমাহ পানীৰ তলত থাকে ছমাহ পানীৰ ওপৰত থাকে আৰু তাত এতিয়া পূজা হৈ আছে যেতিয়া পানী হৈ যায় তেতিয়া পূজাটো ইয়াত নহয় তাত হয় বিশ্বনাথ মন্দিৰত সেইটো বিশ্বনাথ মন্দিৰত হয় এতিয়া বৰ্তমান এইটো পূজা হৈ আছে বিশ্বনাথ আৰু এতিয়া পূজা হৈ আছে বাৰু এতিয়া আৰু কেনেকুৱা তামাম ভয় লাগিছে পানীখিনি চাওক না প্ৰথমতে কেনেকুৱা নীলা দেখিছে ধৰিব পাৰিছে পূৰা নীলা পানী ইয়ে আৰু আহি পাই গ'লো আমি সিপাৰৰ পৰা সিপাৰ পাই পাহাৰ হৈছে কিমান পাৰ কৰি আহিছোঁ আৰু কিমান পাৰ কৰি আহিছোঁ আৰু শিলৰ ওপৰত গছ চাওক না শিলৰ ওপৰত গছ কি মানে আৰু পানীখিনি বহুত চেঁচা আৰু পানীখিনি টোটেলি নীলা পানী মানে পানীবোৰ এনেইতো সাধাৰণতে বগা থাকে বাট ইয়াৰ পানীখিনি বহুত নীলা আছে আৰু এইটো চাইডে কি আছে মই নাজানো বাট আজি ফাৰ্ষ্ট আহিছোঁ এইটো চাইডে আৰু আহি পেলাই কি আছে জনাই আছোঁ ব'লক এতিয়া আৰু এখন দোকান সৰু দোকান পানী চানী আইতাই দি আছে আৰু দেখিছে আইতাই এতিয়াও নিজৰ ভৰিত নিজৰ থিয় হৈ কৰ্ম কৰি আছে আপুনি ইয়াত কিমান বছৰ হ'ল ইয়াত থাকা ইয়াত হ'ল 20 বছৰ হ'ল আপুনি জনামতে মন্দিৰটো কিমান পুৰণা অতীজৰ পুৰণা অতীজ আপোনাকে জন্ম নোহোৱাৰ আগৰ আমাৰ শহুৰ বুঢ়াহঁতৰো জন্মৰ আগত কিমান পুৰণা মন্দিৰ
দেখিছে আৰু এইবিলাক চাফা কৰে জংঘল কাটে অঁ আইতাই দেখিছে কিমান এতিয়াও আইতাৰ বুঢ়াও থাকে বুঢ়া দুইটা চব গোটেই জংঘল একদম বাৰিষা সোমাব ৰাস্তা নাই হয় তেওঁ আপোনালোকে চাফা কৰি থাকে বুঢ়াই মই চাফা কৰি তেনে আপোনাৰ ককালে কিমান মৰম আছে বহুত মৰম দেখিছা बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश कर দেখিছা আইতাই এতিয়াও কৈছে ককালে বোলে বহুত মৰম আছে আইতাৰ মৰম নাথাকিলে হ'ব অয়া। কষ্ট কৰি থাকিব নোৱাৰে নহয় মৰম নাথাকিলে আৰু এজনী আইতাজনী মই কথা পতাই দিলোঁ আপোনাৰ লগত আৰু আইতাজনী ভাল আই ককালে বোলে তেওঁৰ বহুত মৰম আছে সেইকাৰণে তেওঁলোকৰ ভাল হৈ আছে মানে কি ককায়ো আহে এই মন্দিৰ চাফা কৰিবলৈ আৰু যেতিয়া ইয়াত পানী এইফালে চবফালে মানে পানী হৈ যায় ন পানী চব হয় ইয়ালৈ নুঠে ওপৰলৈ ইয়ালৈ পানী নুঠে তেওঁ আপোনাক ইয়াত থাকে আমি আগতে আছিলোঁ মই এইটো পেচাৰ ভাবো ইয়াত নাথাকোঁ অঁ খুব দুখৰ কাৰণে মানে আইতাৰ অলপ প্ৰেছাৰ আছে সেইকাৰণে পিল চিল খাইছে নাই খাই থাকিলে অঁ মজা পিল চিল খাই থাকিব নেৰিব এইবিলাক দেই একদম খাই থাকিব যেতিয়ালৈকে আপোনাৰ শেষ হৈ নাযায় খাই থাকিবগৈ পিল মৰণৰ কাৰণলৈকে খাব লাগিব আৰু অঁ খাই থাকিব অনুভৱী তোমাৰে আৰু এইফালে আছে বাঘেশ্বৰী মন্দিৰ আৰু উমানন্দ মন্দিৰ এইফালে হ'ল বাঘেশ্বৰী মন্দিৰ এইটো চাইডে এইটো বাঘেশ্বৰী মন্দিৰ এইটো হ'ল উমানন্দ মন্দিৰ আৰু ইয়াত কেইদিনমানৰ আগত বাঘ এটা আছিলে মানে প্ৰায় 2 মাহমানৰ আগত বাঘ এটা আছিলে আৰু এতিয়া ড্ৰোন শ্বট এটা চাই লওক তোমাৰে হৰণ জনাকি সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰে আগমন জনাকি আকাশত উমলে মন আৰু আপোনালোকে ইয়াত আহিব ন যেতিয়া ইয়াত কিছুমানে ক'ব পাৰে আপোনাৰ চাকি দিয়ক বা কিবা ধূপ দিয়ক সেইটো মেইনটেইন নকৰে আপুনি চাকি দিয়ে ধূপ দিয়ে সেইটো মেইনটেইন নকৰে আপোনাৰ মনত যদি শুদ্ধ ভাৱ আছে আপুনি ধূপ দিলেও হ'ব চাকি দিলেও হ'ব কিন্তু ইয়াত মানে কি অলপ যেনে থানবোৰত কিছুমান জেগাত এনেকুৱা হয় চাকি দিয়ক বা হেৰি দিয়ক এনেকৈ কয় কিন্তু ইজিত নাম সেইটো একো মানে নাৰাখে কথা আপুনি ধূপো দিব পাৰে চাকিও দিব কিন্তু আপোনাক কয় ইয়াত কয়েই আৰু এইটো কম্পালচৰি বাট তেনেকুৱা নহয় আৰু আপোনালোকে যদি ভাবে ফেমিলি লৈ থাকিম বুলি থাকিব পাৰিব আগত ৰিজৰ্ট এখন আছে আৰু এদিনত 3000কৈ দিব লাগে থাকিব পাৰিব আহিব থাকি যাব তো চাওক না ভিউ চাওক অ' মাই গড আৰু এটা বস্তু এটা চাব সেইটো চাওক দেখিছে এইবিলাক কি ক'ব দেখিছে ভিউ চাওক মাই গড ভিউ দেখিছে Oh my god. What is a view? Enaka view, my love. Oh my god. আহি যাব চাগে আৰু ঘপককৈ আমাৰ লগত আহি গ'ল বতাহ ধুমুহা ইফালৰ পৰা বগা হৈ আহিছে একদম আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব একদম নাপাহৰিবা আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিবা আৰু লগতে ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ একদম নাপাহৰিব